আহিছে এতিয়া আজি আজি এইফালে দোৱা কেনেকুৱা আজি আগৰাকীক পাবা আজি ৰাতিলৈ অনুভৱ চাগে একদম দৰা বাইক কৃষ্ণ কৰিলে নহ'ব এই দৰা বাইকে ভালকৈ কিবা এটা দিলে ভাল পাম আমি আমি খাম আমাৰ চাওঁ মোক অকণমান দিয়া বাইদেউ ছোৱালী আছে যে খবৰ এটা দিব ছোৱালী 4 টকা আছে ছোৱালী 4 টকা হেল্ল' গাইজ মোক ভাল পোৱা অসমবাসী ৰাইজ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ আজি অন্য এটা ভিডিঅ'ৰ মাজলৈ আৰু আপোনালোকে চাই আছে গাঁৱলীয়া ল'ৰা 2.0 বহাগত অকল বিহুৱেই নহয় বহাগত বিয়াও হয় আৰু ঠিক সেইদৰে বহাগত সকলোৱে বহাগ বুলি নহয় বিবাহ জন্ম মৃত্যু বিবাহ কেতিয়া ক'ত হয় কোনেও নাযায় যি নহওক আজি যিহেতু বহাগ হৈ আছে আৰু বহাগ মাহতেই আমাৰ গাঁৱতে আমাৰ বহুকেইখন বিয়া এইকেইদিনত আছে আৰু আজি আমাৰ গাঁৱতে এজন ককাইদেউৰ বিয়া আছে মানে দাদাৰ বিয়া আৰু ঠিক আপোনাৰ কইনা ঘৰো বেছি দূৰ নহয় ইয়াত এতিয়া মই দৰা ঘৰত আছোঁ দৰা ঘৰৰ কিছু পৰিৱেশ দেখাম আপোনালোকক মানে পাছতে যিহেতু আমি কইনা আনিবলৈও যাব লাগিব আৰু আমি এতিয়া কিবাকিবি কৰি আছোঁ ডেকা ল'ৰাখনে আৰু ৰিচিপশ্যন চলি আছে ভিতৰত এটা সুন্দৰ পৰিৱেশ দৰা ঘৰৰ আপোনালোকে দেখিবলৈ পাব ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ দাদাহঁতে ধুনীয়াকৈ এতিয়া আমাৰ দৰা গা ধুৱাবলৈ যিটো বেৰি ঘৰ বুলি কয় এই ঘৰ বনাবৰ কাৰণে তোমালোকে চাফ চিকুণ কৰি আছে ইয়াতে বেৰি ঘৰ বনোৱা হ'ব সুন্দৰকৈ দেখাম আপোনালোকে এতিয়া আজি আজি ধুনীয়া ধুনীয়া হৈ আহিছে আৰু এতিয়া বিয়া ঘৰৰ পদূলিত মই এতিয়া আমাৰ আইতা আহিছে আইতা কেনেকুৱা খবৰ আইতা মই য'ত আহোঁ ত'তে আহে বোলে দোৱা কেনেকুৱা আজি আগৰাকীক পাবা আজি ৰাতিলৈ অনুভৱ চাগে একদম হেপী হেপী আৰু অঁ তাই নাজানো বুলি কান্দিব তাই তই খালি সেইদিনাখন গৈ ৰাতি দৰা ঘৰত গৈ পাতি নিদিবিগৈ বাৰু বেছি দূৰলৈ নাযায় ওচৰতে থাকিব আমাৰ নিজৰ বাই খবৰ কেনেকুৱা হেৰিও আমাৰ ভিনদেউ খবৰ ভাল এই বোৱাৰী মানুহ উঠা আছো খাই দিলে ন কেনেকুৱা পালে বিয়া খাই ভাল লাগিলে মজা বিয়া খাই ভাল লাগিলে কৃষ্ণ আমাৰ এয়া কেনেকুৱা বাইদেউ কিবা এটা কোৱা বিয়া খাই থাকিবানে নে খোৱা পাব আমাক আমাৰ এতিয়া আমি নেক্সট বিয়া আমি খাম আমাৰ চাওঁ মোক অকণমান দিয়া বাইদেউ অকণমান ক'ৰবাত ছোৱালী তোৱালী আছে যদি খবৰ এটা দিব ছোৱালী 4 টকা আছে ছোৱালী 4 টকা আছে মনে মিলা যদি পালে বিয়াখন পাতিব পাৰি ঐ দাদা কিবা এটা কওক কি ক'ব আজি জোন দিলেগে বঢ়িয়া ঠিকে আছে মাৰি দিম খোৱা আমাৰ ইয়াৰ পাছত আমাৰ কৃষ্ণদা বিয়াখন খাম আমি সকলোৱে দেই ভোলাদাও বিয়া পাতিলে এবাৰ আৰু এবাৰ পাতিব বাৰু পালে এফালে ধুনীয়াকৈ ভাত পানী ৰেডি হৈ মানে দি আছোঁ আৰু বঢ়িয়া এইফালে এতিয়া একদম জিৰণি লৈ আছে নি এতিয়া ঠিকে আছে অঁ কেনেকুৱা পাইছে খাই ধুনীয়া আছে নি একদম ধুনীয়া কি আছে অকণমান কৈ দিব দালি বিলাহী এইটো জেলি ৰঙালাও বুট দালি এইটো গ্ৰীণ মটৰ হেৰি চব্জি পাপৰ আলু বাদাম এখন শুকান ভাজি আৰু আচাৰ নেমু নিৰামিষকৈ মজাকৈ মজা নিৰামিষ মজা এতিয়া ভাল ল'ৰা ছোৱালী আহিছে নি চাম বুলি আহিছে হাঁহিব নালাগে তই সেইবুলি আহিছ তই সেনেকৈ হয় ন
আমাৰ চব নিজৰ মানুহে ঘৰ মানুহ বেলেগ ক'ৰ পৰা চামগৈ এতিয়া ৱা আহিব নহয় ডেকা লোৱা নাই চব নিজৰ এই কথাটো নকওঁৱে আৰু এক্সাম চেক্সাম দি আছে এতিয়া ল'ৰাফালে গুচি যাবগৈ আৰু এইফালে আমাৰ ভগৱানক চিন্তি গুৱাপান মানে এভাগ আগবঢ়াই দিয়া হ'ল এইফালে আমাৰ আৰম্ভ কৰি দিলে বেৰি বনোৱা সুন্দৰকৈ আৰু আমি এতিয়া লাহেকৈ আমাৰ যিসকল তেওঁলোকৰ সম্পৰ্কীয় দাদা বাইদেউ খুৰীদেউ খুৰাদেউ পেহীদেউ যিসকল আছে তেওঁলোকক অকণমান খা খবৰ এটা ল'ম আমি ইয়াতে দক্ষিণ এটা দিলে আমি সুখী হ'ম সেনেকুৱাই নিয়ম চলি আহিছে যিহেতু আৰু নহয় জানো ধুনীয়াকৈ আমি এতিয়া বেৰি বনাম কি এই আমাৰ হেৰিয়ে দিব এতিয়া আপুনি সম্বন্ধীয় কি হয় এতিয়া সম্বন্ধীয় কি হয় এইটো কৈ লওক ককাইক এই ককাইকে আমাৰ ধুনীয়াকৈ টকা 500 এটা দিব তলত আছে নি এয়া এনেকৈ আমাৰ দিয়া হয় মৰমত নহ'লে আমি অকণমান ডেকা ল'ৰা হ'লে অকণমান মনত অসন্তোষ পায় মানে বেৰিটো বনাবলৈ এয়া দৰা বাইক এয়া দৰা বাইক কৃষ্ণ কৰিলে নহ'ব এই দৰা বাইকে ভালকৈ কিবা এটা দিলে ভাল পাম আমি আৰু এতিয়া আমি বেৰি বনোৱাত লাগিছোঁ মানে লাগিছে মই ভিডিঅ' কৰি আছোঁ যিহেতু লাগিছে এওঁলোকে আৰু আমি মজাকৈ বনাম আমাৰ যি প্ৰতিশ্ৰুতি ৰক্ষা কৰি আহি আমাক ধুনীয়াকৈ দিছে আশীৰ্বাদ এটা দি দিয়া অকণমান জয় ভেঙে এটা দি দিয়া ঠিককৈ ৰাম হৈছে আৰু চেলিব্ৰিটি প্ৰথমবাৰ ৰক্ষা নাই তৰা চেলিব্ৰিটি ছোৱালী মানুহ হৈও ভনীয়েক দেখে টকা চাওঁ তই চাব লাগিব ছোৱালী মানুহে দিলে আমি চাবই লাগিব সৰকাৰে কেমেৰাত ওলাই থাকিব দেই আমি নেটত দি দিওঁ এইয়া দৰা ভাগৰ ভনীয়েকে চাই লওক অকল 20 টকা দিছে 20 টকা ভতিজাকে 20 টকা দিছে অকল দৰা ভতিজাকে
আছিলে বিয়াৰ ভিডিঅ' মানে বিয়াৰ ভিডিঅ' এতিয়ালৈকে শেষ হোৱা নাই, কিন্তু প্ৰথম মানে এইটো ফাৰ্ষ্ট পাৰ্ট হ'ব। এইটো আৰু ইয়াতকৈ বেছি দীঘলকৈ কৰি নাথাকোঁ, বেছি দীঘলীয়া হৈ যাব। এনেকৈ অকণমান ভিডিঅ' দেখালোঁ আমাৰ দৰা ঘৰত। আৰু ৰাতি এতিয়া পানী তোলা হ'ব, কিবা আপোনাৰ দৰা গা ধোৱা, তাৰপিছত ছোৱালী আনিবলৈ যাব। এনেদৰে কামবিলাক চলি থাকিব নিয়ম নীতিৰ মাজে। আৰু আমিও গুচি আহিলোঁ এতিয়া বৰ্তমান ঘৰলৈ। তাৰপিছত আকৌ যাম পানী তুলিবৰ কাৰণে। অকণমান মোবাইলটোৰ চাৰ্জ নাই এতিয়া, হৈ গ'ল, সেইকাৰণে গুচি আহিলোঁ। যি নহওক আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিব লাগিব। কি পাইছে আৰু সেইটো আপোনালোকে জানে, আৰু সেইটো মই নাজানো। তো আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। আকৌ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতি আপোনালোকৰ মাজলৈ আজিলৈ আহিছোঁ। জয় আই অসম, আহি থাকক, সুখত থাকক, ধন্যবাদ।